ছাত্ৰ ছাত্ৰীসকল অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই গতানুগতিক ক্লাছ লৈ অহা নাই। আজি মই দেওবাৰ বিশেষ এটি ক্লাছ লৈ আহিছোঁ। তোমালোকৰো চাগে আমনি লাগে গোটেই সপ্তাহটো পঢ়ি সেয়ে ভাবিলোঁ যে আমি যিহেতু দেওবাৰ অলপ বেলেগ কিবা এটা ক্লাছ কৰা যাওক। সেয়ে মই তোমালোকৰ বাবে কেইটামান কুইজ লৈ আহিছোঁ। আজি মই এটা বিশেষ টপিকৰ ওপৰতে কুইজ কেইটামান লৈ আহিছোঁ। খুব দৰকাৰী আমি জনাটো এই বিষয়টোৰ ওপৰত, যিটো বিষয়ৰ কাৰণে আজি আমাৰ এইটো গতি হৈছে বুলিয়ে ক'ম আৰু, কাৰণ আমাৰ বিদ্যালয়বোৰ বন্ধ হৈ গৈছে, আমি ঘৰত বন্দী হৈ থাকিবলগীয়া অৱস্থা হৈছে আৰু আমাৰ পঢ়া শুনাও যথেষ্ট ক্ষতি হৈছে। তোমালোকে মোৰ হিণ্টছটো বুজি পাইছাই চাগে। আজি বিষয়টো হৈ গ'ল কৰোণা ভাইৰাছ। তেতিয়াহ'লে আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো তোমালোকে নিশ্চয় দেখা পাইছা। বিশ্ব স্বাস্থ্য সংস্থাই কৰোণা ভাইৰাছৰ পৰা হোৱা বেমাৰটোক দিয়া আনুষ্ঠানিক নাম কি? বিশ্ব স্বাস্থ্য সংস্থা, যাক ইংৰাজীত কোৱা হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, চমুকৈ WHO। WHOয়ে কৰোণা ভাইৰাছৰ পৰা হোৱা বেমাৰটোক এটা আনুষ্ঠানিক নাম দিছিলে। সেই নামটো তোমালোকক সুধিছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব খ, COVID-19। COVID-19 নহয়, SARS-V19 নহয়, কৰোণা 19 নহয়, ই হয় COVID-19। 2 নং প্ৰশ্নটোত দিছে বিশ্ব স্বাস্থ্য সংস্থাই কৰোণা ভাইৰাছটোৰ আনুষ্ঠানিক নাম কি দিছে? প্ৰশ্নটো পুনৰাই পঢ়াচোন। বিশ্ব স্বাস্থ্য সংস্থাই কৰোণা ভাইৰাছটোৰ আনুষ্ঠানিক নাম কি দিছে? আমি 1 নম্বৰ প্ৰশ্নটোত কি পঢ়িছিলোঁ যে কৰোণা বেমাৰটোৰ আনুষ্ঠানিক নাম কি দিছে। ইয়াত আকৌ ভাইৰাছটোৰ কথাহে কোৱা হৈছে। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব গ, SARS COVID-2। এই নামটোৰ ফুল ফৰ্মটো হ'ল ছেভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোণা ভাইৰাছ 2। মনত ৰ'বনে তোমালোকৰ? 3 নম্বৰ প্ৰশ্নটো চোৱা। বিশ্ব স্বাস্থ্য সংস্থা অনুসৰি COVID-19ত থকা VI মানে কি? জানা নেকি তোমালোকে? এবাৰ চেষ্টা কৰি চোৱাচোন, উত্তৰটো দিব পাৰা নেকি? ইয়াত VI মানে হৈছে ভাইৰাছ। ক হ'ব আমাৰ শুদ্ধ উত্তৰ। ভিটামিন নহয়, ভেকচিন নহয়, ভিউ নহয়। ইয়াত COৰ ফুল ফৰ্মটো হ'ল কৰোণা, VI মানে হ'ল ভাইৰাছ, ডি মানে হ'ল ডিজিজ। 4 নং প্ৰশ্নটোলৈ আগবাঢ়োঁ। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে কৰোণা ভাইৰাছক কেনেকুৱা দেখি? কথাটো হ'ল কৰোণা ভাইৰাছক আমি খালী চকুৰে দেখোঁ জানো? নেদেখোঁ নহয়। কৰোণা ভাইৰাছক আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবলগীয়া হয়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া আমি কৰোণা ভাইৰাছটো চাওঁ, তেতিয়া তাৰ এটা বিশেষ আকৃতি দেখা পোৱা যায়। সেই আকৃতিটো কেনেকুৱা বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, মুকুট। মুকুটক ইংৰাজীত কয় ক্ৰাউন। এই ক্ৰাউন শব্দটোৰ বাবেই এই ভাইৰাছটোৰ নাম কৰোণা হোৱা বুলি কোৱা হয়। 5 নং প্ৰশ্ন। চীনৰ কোন চহৰৰ পৰা কৰোণা ভাইৰাছটো সমগ্ৰ বিশ্বতে বিয়পি পৰে? তোমালোকে নিশ্চয় শুনিছা যে এই কৰোণা ভাইৰাছটো চীনৰ পৰা আহিছে। এতিয়া কথা হ'ল চীনৰ কোন চহৰত এই ভাইৰাছটো প্ৰথম পোৱা গৈছিল আৰু সমগ্ৰ বিশ্বতে লাহে লাহে ই বিয়পি পৰিছিল। ইয়াত ক'ত দিয়া আছে উহান, খ বেইজিং, গ চাংহাই, ঘ টকিঅ'। এতিয়া উহান, বেইজিং, চাংহাই এই তিনিওখনে হৈ গ'ল চীনৰ একোখন চহৰ। টকিঅ'খন হ'ল জাপানৰ। এতিয়া এই তিনিখনৰ ভিতৰত কোনখন চহৰত প্ৰথম কৰোণা ভাইৰাছ দেখা পোৱা গৈছিল? এই উহান নামৰ
চহৰখনতে প্ৰথম কৰোণা ভাইৰাছ চিনাক্ত হৈছিল আৰু তাৰ পৰাই সমগ্ৰ বিশ্বলৈ এই ভাইৰাছ লাহে লাহে বিয়পি গৈছিল। এইবাৰ আহোঁ 6 নং প্ৰশ্নলৈ। ক'ভিড-19ক কোনে মহামাৰী বুলি ঘোষণা কৰিছিল? তোমালোকে নিশ্চয় এতিয়া শুনি থকা হৈছা যে ক'ভিড-19ক মহামাৰী বুলি কোৱা হৈছে। ক'ভিড-19কনো কোনে মহামাৰী বুলি ঘোষণা কৰিছিল? তোমালোকৰ মনলৈ চাগৈ এটা আহিব পাৰে যে চীনে কৰিছিলে নেকি? আচলতে শুদ্ধ উত্তৰটো হ'ব WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিড-19ক মহামাৰী বুলি ঘোষণা কৰিছিল। 7 নং প্ৰশ্ন। ক'ভিড-19ৰ বাবে কোনদিনা আমাৰ দেশত জনতা কাৰফিউ লগোৱা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ চাগে আটাইৰে মনত আছে, নহয় জানো? শুদ্ধ উত্তৰটো হ'ব ঘ 22 মাৰ্চ 2020 চন। 8 নং প্ৰশ্ন। কৰোণা ভাইৰাছৰ নামটো কি ভাষাৰ পৰা লোৱা হৈছে? লেটিন, ইংৰাজী, হিন্দী নে চীনা ভাষা? তোমালোকে হয়তো এইটো প্ৰশ্নটো কনফিউজ হ'ব পাৰা। তোমালোকে ভাবিব পাৰা যে এইটো হয়তো চীনা ভাষাৰ পৰা লোৱা হৈছে। আচলতে কৰোণা ভাইৰাছ এই নামটো লেটিন ভাষাৰ পৰা লোৱা হৈছে। 9 নং প্ৰশ্ন। কৰোণা ভাইৰাছৰ বাবে লকডাউন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? এতিয়া কৰোণা ভাইৰাছৰ কাৰণে লকডাউন সমগ্ৰ ভাৰতত একেলগে দিয়া হোৱা নাছিল। কোনো কোনো ৰাজ্যই লকডাউন নিজাববীয়াকৈ দিছিল। এই লকডাউন দিয়া প্ৰথমখন ৰাজ্যৰ নামটো তোমালোকক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাজস্থান। 10 নম্বৰ প্ৰশ্নটো ভালদৰে মন কৰা। কৰোণা ভাইৰাছৰ বাবে কাৰফিউ লগোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? ইয়াৰ আগতে আমি পঢ়িলোঁ যে লকডাউন দিয়া প্ৰথমখন ৰাজ্য কোনখন? লকডাউন দিয়া প্ৰথমখন ৰাজ্য আছিলে ৰাজস্থান। কিন্তু এইবাৰ প্ৰশ্নটোত আমাক সুধিছে কৰোণা ভাইৰাছৰ বাবে কাৰফিউ লগোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য। এতিয়া তোমালোক কনফিউজ নহ'বা। লকডাউন দিছিলে ৰাজস্থানে প্ৰথম আৰু কাৰফিউ কোনে লগাইছিলে? শুদ্ধ উত্তৰটো হ'ব পাঞ্জাৱ। এইটো বৰ দৰকাৰী প্ৰশ্ন। কৰোণা ভাইৰাছে মানৱ দেহৰ কোনটো অংগক প্ৰভাৱিত কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব হাঁওফাঁও। কৰোণা ভাইৰাছে আমাৰ মানৱ দেহৰ হাঁওফাঁও প্ৰভাৱিত কৰে। উশাহ নিশাহ লোৱাত কষ্ট হয়। 12 নং প্ৰশ্নত আছে অসম চৰকাৰে চীনৰ পৰা কিমান PPE কিট ক্ৰয় কৰে? তোমালোকে নিশ্চয় বুজি পাইছা PPE কিট বুলি মই কিহৰ কথা কৈছোঁ। তোমালোকে টিভিত নিশ্চয় দেখিছা যে স্বাস্থ্যকৰ্মীসকলে এই কিটটো পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়াইছে। PPEৰ ফুল মিনিংটো হ'ল পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট। এনেকুৱা PPE কিট অসম চৰকাৰে চীনৰ পৰা বৰ্তমান সময়লৈকে 50,000 ক্ৰয় কৰিছে। তেতিয়াহ'লে শুদ্ধ উত্তৰটো আমাৰ 50,000। 13 নং প্ৰশ্ন। কোনজন ভাৰতীয় বৈজ্ঞানিকৰ তত্ত্বাৱধানত অষ্ট্ৰেলিয়াত কৰোণা ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰি থকা হৈছে? তোমালোকে নিশ্চয় গম পাইছা যে এই বেমাৰৰ এতিয়ালৈকে ভেকচিন প্ৰস্তুত হোৱা নাই। প্ৰায় প্ৰত্যেকবোৰ দেশতে আমাৰ বৈজ্ঞানিকসকলে উঠি পৰি চেষ্টা কৰি আছে এই ভেকচিন প্ৰস্তুত কৰি উলিয়াবলৈ। অষ্ট্ৰেলিয়াত এজন ভাৰতীয় বৈজ্ঞানিকৰ তত্ত্বাৱধানত এই কাম কৰি থকা হৈছে। তেওঁ হৈছে SS বাহন। গতিকে আমাৰ শুদ্ধ উত্তৰটো ঘ। 14 নং প্ৰশ্ন। কৰোণা ভাইৰাছৰ চিনাক্ত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া হৈছিল? কৰোণা ভাইৰাছৰ চিনাক্ত আচলতে বহুত দিন আগতেই হৈছিল। 1960 চনৰ মধ্যভাগতে কৰোণা ভাইৰাছ চিনাক্ত হৈছিল। আমনি লাগিছে নেকি তোমালোকৰ? আজিৰ শেষৰটো প্ৰশ্ন। কৰোণাক মহামাৰী ঘোষণা কৰা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নামটো কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আকৌ মই তোমালোকক নিদিওঁ। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকেহে মোক দিবা। কমেণ্টত ইয়াৰ শুদ্ধ উত্তৰটো মোক জনাবা।